যেতিয়া বাঘে হৰিণক শিকাৰ কৰিবলৈ খেদি যায় তেতিয়া হৰিণে ভাবে যদি মই লাহেকৈ দৌৰো তেতিয়া ইয়াৰ শিকাৰ হ'ম আৰু এফালে বাঘে ভাবে যদি মই লাহেকৈ দৌৰো তেতিয়া ভোকতে মৰি থাকিম। কিন্তু আপোনালোকে জানেনে এই পৃথিৱীত এনেকুৱাও জন্তু আছে যিয়ে তাক শিকাৰ কৰিবলৈ অহা শিকাৰীকো শিকাৰ কৰিব পাৰে। আজি আপোনালোকক মই এনেকুৱা কেইটামান জন্তু দেখুৱাম যিয়ে নিজকে শিকাৰীৰ পৰা অতি সহজতে বচাব পাৰে। হাই হেল্ল' নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই হৈছোঁ আপোনালোকৰ হোষ্ট এণ্ড চিণ্ডো এণ্ড আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইণ্ডো। তেন্তে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 5 পৰ্কিউপাইন, যাক অসমীয়াত কোৱা হয় কেটেলা পহু। বন্ধুসকল, পৰ্কিউপাইন এটা ভয়ানক আকৃতিৰ জন্তু। ই আকাৰতে সৰু দেই, কিন্তু আপোনালোকে ইয়াৰ আকাৰটোক লৈ নাহাঁহিব। ই ইমানেই ভয়ানক যে ইয়াৰ চিকাৰ কৰাটো সৰু সুৰা কি ডাঙৰ জন্তু কৰোঁতে পাক খাই যায়। দৰাচলতে পৰ্কিউপাইন চিকাৰী যেনে বাঘ, হাইনা, জংগলী কুকুৰৰ বাবে দুৰ্বল আৰু অতি সহজ চিকাৰ যেন লাগিলেও ইয়াৰ গাৰ ওপৰত ইমানেই ভয়ানক কাঁইট আছে যে যদি এবাৰো চিকাৰী গাত সোমাই যায় তেন্তে ওলোৱাৰ নাম নলয়। আৰু এই কাঁইটবোৰ ইমানেই কষ্ট দিয়ে যে কেতিয়াবা কিছুমান চিকাৰী ইনফেকশ্যন হৈ মৰি যায়। পৰ্কিউপাইনক চিকাৰ কৰিলে চিকাৰীৰ অৱস্থা কেনেকুৱা হৈ যায় এই ভিডিঅ'টোৰ দ্বাৰাই গম পোৱা যায়। সেইবাবে কেতিয়াও কাকো দুৰ্বল বুলি ভাবিব নালাগে। নম্বৰ 4 জেব্ৰা। বন্ধুসকল, জেব্ৰা দেখাত কমজোৰ লাগিলেও ইয়াৰ দ্বাৰা মৰা এটা বেক কিক যদি চিকাৰীৰ মুখত লাগি যায় তেন্তে ভাল চিকাৰীৰ মুখ ভাঙি যাব। সাধাৰণতে জেব্ৰা দলে বলে থাকে আৰু লগতে সিহঁতৰ গাৰ বৰণ কলা বগাৰ লাইনৰ বাবে এটাকে বহু দেৰিলৈকে নজৰ ৰাখিবলৈ বহুত টান লাগে। ইয়াৰ পিছতো ইয়াক ধৰিব পৰাটো ইমান সহজ নহয়। যেনেদৰে এই ক্লিপটোত এটা জেব্ৰাক বাহুৰ পৰা বচাবলৈ আন এটা জেব্ৰা আহে। যেতিয়াই বাঘটোক এটা বেক কিক মাৰে বাঘটোৰ মাথা ঘূৰাই যায় আৰু এৰি পলাই যায়। সেইবাবে জেব্ৰাকো দুৰ্বল বুলি নভবাই ভাল। নম্বৰ 3 বাফেলো। বন্ধুসকল, মহক জংঘলত বহুত বেছিকৈ পোৱা যায় আৰু এই মহ বাঘ আৰু অন্য চিকাৰীৰ বাবে অতি প্ৰিয় খাদ্য। কিন্তু আপুনি জানেনে এই যিমানবোৰ চিকাৰী আছে সিহঁতে কেতিয়াও শক্তিশালী আৰু মজবুত মহক কেতিয়াও চিকাৰ নকৰে, কিয়নো সিহঁতেও জানে যে যদি মহে শিঙৰ দ্বাৰা আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতৰ পাপৰ বনাটো নিশ্চয়। সেইবাবে চিকাৰীবোৰে সদায় মহৰ পোৱালি আৰু কমজোৰি মহবিলাককে চিকাৰ কৰে। এই ক্লিপটোত আপোনালোকে দেখা পাইছে কেনেকৈ এটা মহে এটা সিংহক খুচি মাৰি পেলাই আনটো ক্লিপটোৰ এটা সিংহক এটা মহে শিঙেৰে দলিয়াই দিলে। তেন্তে বন্ধুসকল, আপোনালোকে ভাবিব পাৰে যে মহো কিমান শক্তিশালী। হিপ্পোপটেমাছ। বন্ধুসকল, হিপ্পো, যাক অসমীয়াত কোৱা হয় জলহস্তী, দেখাত ই বৰ অদ্ভুত। ই দেখাত চৰ্বিৰ দোকান লাগিলেও ইয়াক মৰাটো কোনো ফালে দিয়ে সহজ নহয়। ই বৰ খঙাল। যদি কেনেবাকৈ ইয়াৰ মাথাৰ গৰম হয় তেন্তে ই কাকো নেৰে। এই ক্লিপটোত এটা সিংহৰ মাথা টুকুৰা কৰি দিলেহেঁতেন। ইয়াৰ দাঁতবোৰ ইমানেই শক্তিশালী যে ই চিকাৰীৰ মাথা টুকুৰা কৰিব পাৰে। যদি কোনো চিকাৰী সিহঁতৰ বস্তিলৈ যায় তেতিয়া সিহঁতে তাক কেতিয়াও নেৰে। ইয়াৰ দাঁতবোৰ কিমান শক্তিশালী আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা বুজিব পাৰিছে। সেয়ে হিপ্পোৰ লগত কেতিয়াও পাংগা নোলোৱাই ভাল। নম্বৰ 1 জিৰাফ। বন্ধুসকল, জিৰাফ পৃথিৱীৰ ওখ জন্তুৰ ভিতৰত এটা, কিন্তু ভগৱানে ইয়াক চোকা দাঁতো নিদিলে লগতে শিঙো নিদিলে। তেন্তে ই নিজৰ প্ৰাণ ৰক্ষা কৰে কেনেকৈ? ৱেইট ইয়াক ইমানো দুৰ্বল বুলি নাভাবিব। ই তাৰ দীঘল ভৰিৰ জাপেদি বাঘৰ লগতে অন্য চিকাৰীকো মাৰিব পাৰে। যদি জিৰাফে অলপ ভয় অনুভৱ কৰে তেতিয়া চিকাৰীক ভৰিৰে মৰা আৰম্ভ কৰি দিয়ে। ইমানেই জোৰেৰে ঠেকেছে যে কেতিয়াবাতো চিকাৰী আঘাতপ্ৰাপ্ত হৈ মৰি থাকে। যদি ই এনেকুৱা নকৰে তেতিয়া চিকাৰীয়ে ইয়াক তললৈ পেলাই দিব। এবাৰ পৰি গ'লে আৰু উঠিব নোৱাৰে। ভিডিঅ'টো দেখিছে কেনেকৈ ঠেকেছে, সেইবাবে জিৰাফৰ ভৰিৰ পৰা আঁতৰত থকাই ভাল। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। আগলৈ যদি মোৰ এনেকুৱা ভিডিঅ' চাবলৈ মন আছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিহে যাব বুলি আশা থাকিল। আৰু ভিডিঅ'টো যদি লাইক কৰে নাই প্লিজ লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি আকৌ কৈছোঁ নাপাহৰিব। তেন্তে বন্ধুসকল, আজিলৈ ইমানেই। আজি লৈছোঁ তেন্তে বিদায়। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইজ।